গাইজ আজি দেখা পালে মই নতুন এটা মানে নতুন লুকত আইছো মানে কথাটো হল আজি বহাগৰ 3 তাৰিখ বহাগৰ 3 তাৰিখে আমাৰ ৰাইজৰ পূজা মানে ডাঙৰকে পূজা আছে তাতে আমি ধুতি চুটি পিন্ধি আহি গেলো ৰেডি হয় বলে আমাৰ সুমিৰ গুৱাহাটী নমস্কাৰ বন্ধু মই ডাইৰেক্ট মন্দিৰত প্ৰৱেশ কৰিলো আমাৰ 1 নম্বৰ পুৰবাৰী মন্দিৰত প্ৰৱেশ কৰিলো সবৰে প্ৰৱেশ কৰাৰ লগে লগে আমি গলো ডাইৰেক্ট আইথানত সেৱা লবলৈ সকলোৱে একেলগে গলো সুমিৰহত আছে পিছফালে মই আগতীয়াকৈ গলো সেৱা লবলৈ সেৱা লৈ ওলাই আহিলো মই ওলাই অহাৰ লগে লগে মই এতে আমাৰ দাদাসকলৰ লগত চাহ খালো গৰিলা সিং চাহ খোৱাৰ লগে লগে খন্তেক পিছতে আমি আইথানত আৰু এবাৰ আহিলো মানে আইথান বিসৰ্জন কৰিব যাম এতিয়া আমি ওলাই আহিলো ওলাই আহে আমি ৰাস্তাৰে গৈ আছো নদীত গাইস ভিডিঅ চাই যদি অলপমান ভাল লাগিছে লাইক কৰিবলৈ নাপাহৰিব বিসৰ্জন কৰি আহি আমি প্ৰসাদ খালো নামঘৰৰ ভিতৰত নামঘৰৰ ভিতৰত প্ৰসাদ খালো আমাৰ এইটো আমাৰ ছাৰ লগতে আছে আমাৰ ইফালে প্ৰসাদ তাৰ পিছত আমাৰ ইফালে ভাস্কৰ দায়া এনেকৈ কৰি আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো ৰাত সন্ধিয়া হ'বলৈ ধৰিলে এতিয়া আমি খিচাৰি খালো বাই বাই এতিয়া